সোণালী জয়ন্তী ৰাস উৎসৱৰ কাম যে দ্ৰুত গতিত চলি আছে এয়া দেখা পাইছে অস্থায়ী নাম। প্ৰিয় দৰ্শক, এই মাহৰ 4, 5, 6 তাৰিখে আমাৰ ঐতিহাসিক গুপ্তকাশী বিশ্বনাথ ঘাটৰ ৰাস বাকৰিত সোণালী জয়ন্তী ৰাস উদযাপন কৰিবলৈ গৈ আছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ আমাৰ বিশ্বনাথ ঘাটৰ ৰাস বাকৰিত। আৰু কিদৰে সোণালী জয়ন্তী ৰাস উৎসৱ প্ৰস্তুতি চলাইছে তাৰ সবিশেষ দেখাম। সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক ভিতৰ পিনে সোমাই যাওঁ। এতিয়া মই ৰাস বাকৰিত সম্পূৰ্ণ ভিতৰ পিনে সোমাই গৈ আছোঁ আৰু সবিশেষ দেখাম কেনেকৈ কামবিলাক চলি আছে। যিহেতু সোণালী জয়ন্তী ৰাস উদযাপন হ'ব আমাৰ গুপ্তকাশী বিশ্বনাথ ঘাটত ঐতিহাসিক ৰাস, আৰু চাৰিওপিনে চাওক কিদৰে দ্ৰুত গতিত কাম চলি আছে। দিনে নিশাই বতৰৰ বাধা নেওচি তথাপি কাম চলি আছে। পূৰ্বপ্ৰথমতে বিশ্বনাথ ঘাট সাৰ্বজনীন ৰাস উৎসৱ সমিতিৰ তৰফৰ পৰা আমি অসমৰ প্ৰতিজনকি ব্যক্তিলৈ জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলোকে আমি ৰাসত এমুমুকি মাৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। আমাৰ যিসকল পূৰ্বী পুৰুষ তেওঁলোকৰ আমাৰ সহায় সহযোগিতাৰ বিনিময়ত আজি আমি 50 বছৰ উপনীত হ'বলৈ সক্ষম হৈছোঁ। এই ৰাস অকল আমাৰ বিশ্বনাথ ঘাটৰ ৰাস নহয়, এইটো বিশ্বনাথ অঞ্চলৰ ৰাস, আৰু এই ৰাসে আমাৰ মাজত এটা ঐক্য শান্তি প্ৰগতি ৰক্ষা কৰাৰ যথেষ্ট সহায় আগবঢ়াব। নমস্কাৰ অসমৰ ৰাইজক মই প্ৰথমে নমস্কাৰ জনাইছোঁ যে 1976 চনতে এই ঠাইতেই আমাৰ এই বিশ্বনাথ ঘাট সাৰ্বজনীন ৰাস উৎসৱ আৰম্ভ কৰিছিলে আমাৰ প্ৰয়াত গুৰুদাস ভঁৰালীৰ সভাপতিত্বত হোৱা আদৰণি সমিতিখনে। আজি আমি 50 বছৰ হৈ সোণালী জয়ন্তী মহোৎসৱ হিচাপে পালন কৰিবলৈ লৈছোঁ। আমাৰ মূল ৰাস হ'ব 5 তাৰিখে আৰু 4 তাৰিখে আছে আপোনাৰ ইয়াত সোণালী জয়ন্তী মহোৎসৱ উপলক্ষে একেলগে আমাৰ 50খন পতাকা উত্তোলন কৰা হ'ব। আৰু 5 তাৰিখে আছে আমাৰ মূল কাৰ্যসূচীৰ এখন বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। আমাৰ 19খন গাঁও সমাজৰ জাতি বৰ্ণ নিৰ্বিশেষে সকলো জড়িত হৈ আছে। ইয়াত আমাৰ হিন্দু মুছলমান বুলি কথা নাই, আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে 4 তাৰিখৰ পৰা আমাৰ বতৰ ভাল হৈ থাকি আমাৰ অনুষ্ঠান বা সাফল্যমণ্ডিত কৰি। বিশ্বনাথ ঘাটৰ ৰাস বুলি ক'লে অসমৰ ৰাইজ পগলা আৰু বৰ হুবহু হিচাপে প্ৰকাশ হৈ আহিছে। গতিকে আমি আশা কৰিছোঁ আপোনাৰ চেনেলৰ যোগেদি এইবাৰ এই যিটো আমাৰ 50 বৰ্ষৰ সোণালী জয়ন্তী আগবাঢ়িছোঁ, সকলো অসমবাসীয়ে যে আমাৰ এই ৰাসখন চাবৰ কাৰণে আহে। সোণালী জয়ন্তী ৰাস উৎসৱৰ কাম যে দ্ৰুত গতিত চলি আছে এয়া দেখা পাইছে অস্থায়ী নামঘৰৰ কাম ইতিমধ্যে সম্পূৰ্ণ হওঁ অৱস্থা। আৰু এয়া চাওক ষ্টেজ আৰু জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে। আৰু সেইফালে হ'ব এয়া কংসৰ দৰবাৰ, আৰু এয়া দেখা পাইছে কৈলাশ পৰ্বত য'ত শিৱই অৱতৰণ কৰিব, কৈলাশ পৰ্বত। আৰু এয়া ৰাসৰ মূল হৈছে বৃন্দাবন, আৰু চাৰিওপিনে যে পেণ্ডেল দেখা পাইছে বোলে একোজন ষ্টেজ, দৰ্শকবিলাক আহিব বহিব ৰাস উপভোগ কৰিব যে কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ধুনীয়াকৈ বতৰৰ বাধা নেওচি। আৰু আমি আশাবাদী যাতে অহা 4 তাৰিখৰ আগৰ পৰাই বতৰখন যেন ভগৱানে ভাল কৰি দিয়ে। বহুত আশাবাদী যাতে কোনো বিশৃংখলা নহয় আমাৰ ৰাস উদযাপন কৰোঁতে। আৰু সকলো জাতি ধৰ্ম বৰ্ণ সকলোৱে আহি সহযোগ কৰিছে। আৰু আপোনালোকে আহিব এই ভিডিঅ'ৰ যোগেদি যিসকলে গম পাইছে যে ৰাস হ'ব বিশ্বনাথত সোণালী জয়ন্তী ৰাস, তেওঁলোক নিমন্ত্ৰণ জনালোঁ এই ভিডিঅ'ৰ যোগেদি আপোনালোক আহিব ৰাস উপভোগ কৰিব আৰু সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিলোঁ। বন্ধুসকল, ঐতিহাসিক গুপ্তকাশী বিশ্বনাথ ঘাটৰ ৰাস বাকৰিত সোণালী জয়ন্তী ৰাসৰ প্ৰস্তুতি চলি আছে। আৰু এই ৰাসত জুবিন গাৰ্গৰ কাৰণে এটা অনুষ্ঠান ৰখাইছে, ডক্টৰ ভূপেন হাজৰিকাৰ কাৰণে এটা অনুষ্ঠান ৰখাইছে, আৰু এই ৰাসৰ লগত জড়িত প্ৰলোকপ্ৰাপ্তি ব্যক্তিসকলৰ কাৰণে এখন অনুষ্ঠান ৰখাইছে। আৰু সামূহিকভাৱে যে এই ৰাসৰ কাম কিদৰে চলি আছে তাৰ ভিডিঅ'টো আপোনালোকৰ মাজত উপস্থাপন কৰিলোঁ। আৰু মোৰ এই ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি গঠনমূলক কমেণ্ট কৰি যাব বুলি আশা ৰাখিলোঁ। আৰু পাৰিলে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব যাতে আনও চাবলৈ সুবিধা পায়। আৰু সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ। জয় হিন্দ, জয় আই অসম।